ইভিনিং ভ্লগ মানে আবেলিৰ পৰা এতিয়া ৰাতি হোৱালৈকে কি কৰিলোঁ আজিৰ দিনটোত তাকে দেখাব বিচাৰিছোঁ। তেতিয়াহ'লে বলক চালে বাৰে কোবাই নাথাকি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মাহেকীয়া বজাৰৰ লগতে অকণমান পাচলিও আনিলোঁ, তাকে সেইকণিকো দেখাওঁ। খুব বেছি অনা নাই। আৰু ইমান যে পাচলিৰ দাম, পাচলিৰ ফালে নোচোৱাই হৈছোঁ। তো তথাপিও উপায় নাই, পাচলি নাখালেতো নহ'ব। আৰু আলুকেনো কিমান খাই থাকিব। অৱশ্যে আলু মোৰ প্ৰিয় দেই। আলু খাবলৈ অলপ কমাইছোঁ, তথাপিও আলুটো পূৰা কাঁহী কাষত এনেকৈ থৈ দিওঁ আৰু আলুটোকে চাই ভাত খাওঁ। ঠিক তেনেকুৱাই হৈছে কণ্ডিশ্যনটো মোৰ। তথাপিও কমাইছোঁ বহুত, কিন্তু আলু নহ'লে ভাত যিমান মাছ মাংস নাথাকক, আলু নহ'লে মোৰ কাৰণে অখাৰা। বেলেগৰ কথা নাজানো, গতিকে মোক আলু লাগিবই। কিন্তু তাৰ লগতে পাচলিও আমি খাব লাগিব। আৰু আলু টুকুৰা চাই পাচলি অলপ খাই দিওঁ। পাচলি বেয়া পাওঁ যে সেইটো নহয়, কিন্তু আলু বেছি ভাল পাওঁ, সেইটোৱে কথা। এতিয়া পাচলি কি আনিলোঁ অকণমান দেখাওঁ নেকি কয়। পাচলিৰ আগতে দেখাওঁ অলপ আমলখি আনিলোঁ। আমলখিৰো ইমান দাম, য'ত ত'ত পৰি থাকে। কিন্তু এতিয়া এইখন আমলখিৰে দাম হ'ল 60 টকা, মানে আধা কেজি। তেতিয়াহ'লে কেজি কিমান হ'ল? 120 টকা। 120 টকাৰ আমলখি খাবলগীয়া হৈছে। কি দিনকাল হৈ গ'ল ন। আৰু এটা বস্তু আনিছোঁ, এয়া কি হয় বাৰু, এইটো মই নহয় এবাৰ নকওঁ, আপোনালোকে একদম খুব ভালকৈ মই দেখাই দিছোঁ। একদম কেমেৰা এয়া দেখিছে না, আপোনালোকে ক'ব কি হয়। এইটো আজি মই আপোনালোকৰ বাবে থলোঁ, ক'বচোন কি হয়। মই কিন্তু বহুত দিনৰ মূৰত পালোঁ শাকটো, গতিকে লৈ আহিলোঁ দুমুঠা। কিন্তু দাম কিমান জানেনে? ইমান অকণমানি মুঠি দেখিছেনে? ইমান অকণমানি মুঠি 20 টকা। কিন্তু উপায়ো নাই, দাম বাঢ়িছে যেতিয়া বেপাৰীয়েনো কি কৰিব। বেপাৰীৰ ফালে মোক কৈছোঁ বুলি নাভাবিব আকৌ দেই। আৰু আনিলোঁ কোমোৰা, এটুকুৰা ৰঙালাও। আৰু ৰঙালাও যে মই বিৰাট ভাল পাওঁ। আৰু আজি বজাৰত গৈ পালোঁ ৰঙালাও কেজি বোলে 80 টকা। ভগৱান, ইমান দাম, মোৰ নোচোৱাই হৈছোঁ, সঁচা কথা। তথাপি এইকেইটাকে আনিছোঁ আৰু আনিলোঁ পাচলি নহয় অৱশ্যে, আজি লৈ আহিলোঁ শনিবাৰ বুলি অকণমান চিকেন। আৰু আনিলোঁ এয়াতো একেবাৰে মুঠেও পাচলি নহয়, তথাপিও আনিলোঁ। দেখিছে টোপোলাটো? এইখিনি গোটেইখিনি ফুল। যিহেতু এতিয়া ফুলৰ ছিজন, ঠাণ্ডা আহিছে লাহেকৈ, পূজাৰ পাছৰ পৰা ফুলৰ ছিজন আৰম্ভ হৈ যায়। গতিকে ফুল লৈ আহিলোঁ। ফুল দেখিলে ৰ'ব নোৱাৰোঁ, অলপ জেগা ৰেডি কৰিছোঁ, অলপ মাটি। গতিকে ফুল লগাম। যেতিয়া ফুলখিনি ধুনীয়াকৈ যদি হয়, তেতিয়া তাৰপাছত আপোনালোকক পুনৰ মই কি ফুল লগালোঁ অলপ দেখাম। ফুল লগাওঁ, কিন্তু সেই একেই পৰিমাণটো অকণমান বেছি কৰি পেলাই লগাই দিওঁ যিখিনি জেগা আছে। গতিকে যেতিয়া ফুল হ'ব তেতিয়া আপোনালোকক পুনৰ দেখাম কি ফুল লগালোঁ। এতিয়া আৰু নাম চাম কৈ মেলি থাকি ভিডিঅ'টো এনেই দীঘল নকৰোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু এতিয়া অকণমান চাহ খাম, কাৰণ এতিয়া বজাৰৰ পৰা আহিছোঁহে, অকণমান চাহ খাওঁ লাগি আছে। চাহ কিন্তু মই গ্ৰীণ টিহে খাওঁ। গ্ৰীণ টি মানে আগতে গাখীৰ চাহ খুব খাইছিলোঁ, এতিয়া লাহে লাহে দেখোন গ্ৰীণ টি খাবলৈ ভাল লগা হৈছে, খুব ভাল লগা হৈছে। আগতে কিন্তু গ্ৰীণ টি ভাল নাপাইছিলোঁ, আৰু গতিকে এতিয়া ভাল লগা হৈছে। গতিকে ভালেই কথা নহয় জানো, চাহ গ্ৰীণ টি খাবই লাগে, যিহেতু ভাল লগা হৈছে, ভালেই কথা। আৰু মই গ্ৰীণ টি খাওঁ এইটো, নামটো যে এইটোৱে হ'ব লাগিব বুলি কথা নাই, কিন্তু মানে টি বেগ যোনটো বেগত থাকে সেইটো মই ভাল নাপাওঁ, কিবা এটা ভাল নালাগে। এইটো বেছি ভাল লাগে মোৰ। আৰু সেইটো বেগত থকাটো খুব বেছি কাঢ়া লাগে। আৰু এইটো খাবলৈ খুব ভাল লাগে, মানে কিবা এটা। এইটো গ্ৰীণ টিয়ে, এই পাতটোৱে মোক গ্ৰীণ টিয়ে প্ৰতি মানে আকৰ্ষণ বঢ়াই তুলিছে। গতিকে মোৰ এইটো খাবলৈ আজিকালি ভাল লগা হৈ গৈছে। এইটো চাওক, এনেকুৱাটো খুব ভাল লাগে কিবা এটা। একদম পাতল হয়, খুব বেগৰ দৰে, যেনেকৈ আমি টি বেগৰ গ্ৰীণ টি বেগটো খাওঁ, ঠিক তেনেকুৱা কাঢ়া নহয়। আৰু যিসকলে গ্ৰীণ টি মানে ধৰক খাব নোৱাৰে, বা বেগৰ টি বেগটোত যোনটো গ্ৰীণ টি থাকে সেইটো খাবলৈ বেয়া পায়, তেওঁলোকে এইবাৰ এনেকুৱা পাতটো ট্ৰাই কৰিবচোন, নিশ্চয় সকলোৱে ভাল পাব। তেতিয়াহ'লে এতিয়া চাহকাপ খাই লওঁ। চাহকাপ খাই লোৱাৰ পিছত অলপ এইখিনি সামৰি ল'ব লাগিব, ঠিক ঠাক কৰি ল'ব লাগিব জেগাই জেগাই থৈ। তাৰপিছত যিহেতু চিকেন আনিছোঁ, আৰু কি বনাওঁ জানো চাম। আৰু বনোৱাৰ পাছত খাই বৈ গুড নাইট হৈ যাব আৰু কি হ'ব। তেতিয়াহ'লে আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম এনেদৰে কেতিয়াবা ক'ৰবাত।
আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল লাগিব। আৰু যদি ভাল পায় ভিডিঅ'টো তলতে লাইক কৰি দিব আৰু কমেণ্ট কৰিব। কমেণ্ট কৰিলেও খুব ভাল লাগে আৰু কমেণ্টবোৰ পঢ়ি আচলতে খুব ভাল লাগে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুনসকলে, আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, আপোনালোকৰ পৰিয়ালবৰ্গ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এতিয়া 11টা বাজিলে আৰু দেখাইছিলোঁ যদিও দেখুওৱা নহ'ল, মানে আমনি লাগিলে আৰু কিমান ভিডিঅ' কৰি থাকিম ন। গতিকে ভিডিঅ'টো সামৰি মাৰিলোঁ। এতিয়া খাই বৈ লৈ অলপ খোজকাঢ়িবলৈ আহিছিলোঁ। আৰু আমাৰ কথাতে কয় নহয়, খোৱা বোৱাৰ পিছত 100 খোজ কাঢ়িব লাগে। আৰু এই 100 খোজটোনো আমি ক'ত কাঢ়োঁ আজিকালি, কোনেও নাকাঢ়োঁ। ময়ো মাজে মাজে কেতিয়াবাহে আহোঁ, 100 খোজ নহয় যেনিবা দেই, এনেই আৰু আহোঁ, ভাল লাগে। আৰু তেতিয়াহ'লে আজিৰ বাবে গুড নাইট, আকৌ লগ পাম। আৰু আমি য'ত থাকোঁ এলেকাখিনি অকণমান পৰিৱেশটো, ৰাতিৰ পৰিৱেশটো এতিয়া দেখাই দিছোঁ, চাব তেতিয়া আৰু কেনেকুৱা পালে জনাব।